নমস্কাৰ পুৱাৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই 𝐒𝐔𝐁𝐄 শৰ্মা সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসক লৈ কৰ্তব্য পথত আখৰা আৰক্ষীৰ এবাৰ দিল্লীত দেখা পোৱা গৈছে লালকিল্লা ময়দানত চলিছে আৰক্ষী প্ৰশাসনৰ পেৰেড অনুশীলন আহিছো পৰৱৰ্তী বাতৰিলৈ অসম চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৰক্তদানৰ একাংশ ৰোগীৰ লগত দালাল চক্ৰৰ প্ৰবঞ্চনা এবাৰ ৰাজ্যৰ ৰুখত পৰিল দালাল উত্তম মাধ্যম খুদাই আৰক্ষীক গতাই দিলে ৰাইজে আহিছো পৰৱৰ্তী বাতৰিলৈ দুলিয়াজানৰ ক্লাবৰ শাস্ত্ৰীয় নৃত্য দলৰ সাফল্য ভাৰত নাট্যতম প্ৰশিক্ষণ ধনেশ্বৰ বুৱাৰীলৈ নৃত্য শিৰোনামী বেষ্ট আইনিক এৱাৰ্ড আৰু বছৰটোৰ আৰম্ভণি প্ৰাক মুহূৰ্তত তৈলনগৰী দুলিয়াজানৰ সাংস্কৃতিক মহাৰণলৈ এক সুখবৰ কঢ়িয়াই আনিছে দুলিয়াজানৰ ক্লাবৰ শাস্ত্ৰীয় নৃত্য দলে আহিছো পৰৱৰ্তী বাতৰিলৈ শিমুলাটিত বড়ো অগ্ৰগণী সংগঠনৰ যৌথ বাৰ্ষিক অধিৱেশন সম্পন্ন কাৰ্বি আংলং জিলাৰ ফুলনি শিমুলাটিত বড়ো অগ্ৰণী সংগঠনৰ ক্ৰমে আবসু বড়ো সাহিত্য সভা কাছাৰী সমাজ আৰু বড়ো মহিলা কল্যাণ পৰিষদ আদি কৰি বহুকেইটা অগ্ৰগণী সংগঠনৰ অনুষ্ঠিত কৰে এই অধিৱেশনৰ কাৰ্যসূচী আহিছো পৰৱৰ্তী বাতৰিলৈ এবাৰ ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান হাইলাকান্দি জিলাৰ লালা আৰক্ষীৰ অভিযানত জব্দ 83 গ্ৰাম ড্ৰাগছ সহ এখন 4চকীয়া বাহন সময় হৈছে পুৱাৰ বাতৰিৰ পৰা বিদায় লোৱাৰ পৰৱৰ্তী বাতৰি চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল এএনই নিউজ লাইভ খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7